হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, মই এতিয়া এটা কেকৰ স্পঞ্জ লৈ লৈছোঁ আৰু এইটো বনাম মই 3 পাউণ্ডৰ এটা চকলেট বাৰ্বি কেক। আৰু এয়া মই বনাবলৈ আৰম্ভ কৰি দিলোঁ। যেনেকৈ মই বনাওঁ আপোনালোকে দেখিছে। আজি মই আপোনালোকৰ লগত মই এটা ইনচিডেণ্ট শ্বেয়াৰ কৰিম। কি হৈছিলে মোৰ, এই কেকটো যোনে দিছে সেইজন হৈছে মোৰ এজন ৰেগুলাৰ কাষ্টমাৰ। তেওঁ মোৰ পৰাই কেক লয়। যেতিয়াৰ পৰা মোক কেক দিছে, এতিয়া হৈ গ'ল তেওঁ মোৰ পৰা কেক লোৱা 5 বছৰমানেই হ'ল। তাৰ পৰা কি হৈছিলে, যোৱাবাৰ মই কি কৰিলোঁ, এটা বৰ একেবাৰে কৈছোঁ নহয়, বৰ নিজকে খঙো উঠে, বৰ দুখো লাগে কথাটো ভাবিলে। মই তেওঁলোকৰ বাৰ্থডেটো, ছোৱালীজনীৰ বাৰ্থডেটো এক প্ৰকাৰে মুঠতে স্পইল কৰি দিছিলোঁ। তেওঁলোকে মোক যেতিয়াৰ পৰা মুঠতে কেক দিছে, তেওঁলোকে বাৰ্বি কেকে অৰ্ডাৰ দিয়ে সদায়। ছোৱালীজনীৰ প্ৰথমটো বছৰ নে দ্বিতীয়টো বছৰৰ পৰা তেওঁলোকে মোক কেক অৰ্ডাৰ দিছে, প্ৰথমটো বছৰৰ পৰাই চাগে। তো বাৰ্বি কেকে দিছে, কণ্টিনিউ বাৰ্বি কেক দিয়ে। তাৰপৰা লাষ্ট ইয়েৰ তেওঁলোকে যিটো অৰ্ডাৰ দিছিলে মোক, তেওঁলোকে অৰ্ডাৰটো কনফাৰ্ম মোৰ মিষ্টাৰে কৰিছিলে। মিষ্টাৰলৈ ফোন কৰিছিলে আৰু মিষ্টাৰকে কৈছিলে যে 2 পাউণ্ডৰ কেক এটা লাগে বুলি কৈছিলে। তেওঁলোকে লাষ্ট ইয়েৰ কিবা এটা তেওঁলোকৰ অকণমান হেৰি আছিলে, নহ'লে তেওঁলোকে মোৰ পৰা 4 পাউণ্ড, 5 পাউণ্ড, 3 পাউণ্ড এনেকৈ লয় বাৰু কেক অৰ্ডাৰ। তো সেইবাৰ তেওঁলোকৰ কিবা এটা কাৰোবাৰ গা ভাল নাছিলে নে কিবা, সেইকাৰণে সৰু সুৰাকৈ ঘৰতে কৰিম বোলে, 2 পাউণ্ডৰ কেক এটা লাগিব আৰু বাৰ্বি কেক লাগিব বুলি কৈছিলে। তো মিষ্টাৰে মোক খালি ক'লে যে কেক লাগিব 2 পাউণ্ডৰ, তেওঁলোকে দিছে আৰু বনাই দিবা বুলি ক'লে। মই ভাবিলোঁ আকৌ তেওঁলোকে চাগে কোৱা নাই তেনেকৈ। মই ভাবিলোঁ তেওঁলোকেতো প্ৰত্যেকবাৰ আগৰ কেইবাবাৰো কণ্টিনিউ বাৰ্বি লৈছে, সেইকাৰণে বাৰ্বি চাগে নিদিয়ে। আৰু মই নিজৰ ফালৰ পৰা এটা বেলেগ ডিজাইন বনাই দিলোঁ, ধুনীয়া ডিজাইন বনাইছোঁ বাৰু। তাৰপিছত কি হ'ল, যেতিয়া কেকটো একদম একেবাৰে বেলেগ ডিজাইনৰ নতুন এটা ডিজাইন মই বনালোঁ তেওঁলোকৰ কাৰণে। তাৰপিছত তেওঁলোকে আহিলে, কেকটো নিবলৈ আহিলে। তাৰপৰা মই সদায় কেকটো কাষ্টমাৰক পেকিং কৰাৰ আগত এবাৰ দেখাওঁৱেই যে চাওক, চাই লওক এনেকুৱা ডিজাইন বা এনেকুৱা হৈছে কেকটো, পচন্দ হৈছে নাই আৰু ঠিকে আছে নাই। তো সেইদিনাও মই তেনেকৈ, তেওঁলোকে প্ৰায় গধূলি আহিছিলে নিবলৈ কেকটো। গধূলি তেওঁলোকে দেৰিকৈ আহিছিলে, গধূলি 7টা, 7:30 মানত আহিছিলে নেকি, নে তাতকৈ অকণমান দেৰিকৈ আহিছিলে। তাৰ পৰা মই দিলোঁ, দেখাই পিনে দিলোঁ কেকটো। তাৰপৰা তেওঁলোকে কৈছে, এইটো কি বনালা? বাৰ্বিহে বনাবলৈ কৈছিলোঁ। মই একেবাৰে চক, মই বোলো কি কৰি দিলোঁ এতিয়া। তাৰপৰা মই কৈছোঁ বাৰ্বিটো নাই কোৱা, নহয় বোলে, মোৰ মিষ্টাৰৰ কথা কৈছে, প্ৰধানক কৈছিলোঁ বোলে তাৰপিছত কেছটো কি হ'ল, মিষ্টাৰে কিবা কথাত কনফাৰ্ম কৰি দিলে আৰু ক'বলৈ পাহৰি গ'ল যে বাৰ্বি বা কিবা। তাৰপৰা তেতিয়া আৰু কি কৰা যায়, তেনেকৈ বাৰ্বিও নাই যে, বাৰ্বিটো হয় চিটিং কৰাই দিলেও হৈ গ'লেহেঁতেন। বাৰ্বিটো যদি বেলেগ টাইপৰ সেই ভৰি চৰি থকা বাৰ্বি এটা থকা হ'লে মই বাৰ্বিজনীক বহাই মেলি ধুনীয়াকৈ, বা এইটো বাৰ্বি থকা হ'লেও মুঠতে ধুনীয়াকৈ বনাই পিছফালে ড্ৰেছটো বনাই দিবলৈও বেয়া নালাগিলেহেঁতেন, মই সেইটো পটককৈ কৰিব পাৰিলোহেঁতেন। আৰু সেইদিনা আছিলে বুধবাৰ, আৰু বুধবাৰ হৈছে আমাৰ সোণাৰী টাউন বন্ধ। নহ'লেতো সেই সিমানটো টাইমলৈকে দোকানখিনি খোলা থাকে, প্ৰায় 8:30, 9টালৈকেতো খোলাই থাকে দোকানখিনি। তো সেইদিনা দোকানো খোলা নাই, এতিয়া মোৰ হাতত বাৰ্বিও নাই। তাৰ পৰা নিজকে ইমানেই বেয়া লাগিছে, কৈছোঁ নহয়। তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ আৰু ক'লোঁ নহয়, দাদা বোলো এইবাৰ এনেকৈ হৈ গ'ল, বেয়া চেয়া নাপাব, নেক্সট টাইম লাগিলে মই আপোনালোকক এক্সট্ৰা একদম বহুত কমাই দিম লাগিলে আপোনালোকে। এইবাৰ বোলো ছোৱালীজনীলৈ মোৰ বেয়াও লাগিছে, কাৰণ ডাঙৰখিনিৰ একো নাই, কেকটো হ'লেই হৈছে, ছোৱালীজনীৰ বিশেষকৈ পচন্দৰ কেকটো যদি তাই নাপাব, তাৰ পৰা তাইতো বেয়া লাগিব। মোৰ ইমানেই গিল্টি ফিল হৈছে, বেছি সৰু ছোৱালী, তাতে 4 বছৰমান হৈছিলে চাগে তাই তেতিয়া। মই বোলো এইবাৰ আৰু নেক্সট টাইম বোলো মই নিজে আপোনাৰ পৰা কনফাৰ্ম কৰিম, বা তেনেকৈ আৰু নহয় নেক্সট টাইম বোলো। আপোনালোকৰো হয় চাগে, যিসকলে কেক বনায় কেতিয়াবা অকণমান এনেকৈ খেলি মেলি হৈ যায় ক'ৰবাত নহ'লে ক'ৰবাত, সেইকাৰণে অৰ্ডাৰটো কনফাৰ্ম কৰিলে কাষ্টমাৰৰ লগত এবাৰ নিজে কথা পাতি পিনে কৰিব, কাৰণ মোৰ নিচিনা ভুল আপোনালোকৰো কেতিয়াবা হৈ যাব পাৰে।
ডিজাইনৰ ওপৰত বা কিবা খেলি মেলি হৈ যাব পাৰে বা ফ্লেভাৰৰ ওপৰতো হৈ যাব পাৰে, তেওঁলোকে অন্য ফ্লেভাৰ বিচাৰিব পাৰে বা আপুনি বেলেগ ফ্লেভাৰৰ দি দিব পাৰে। সেইকাৰণে সদায় এবাৰ মানে কাষ্টমাৰৰ লগত কথা পাতি ল'ব যে আপোনাক কেনেকুৱা কেক লাগে, কেনেকুৱা ডিজাইন আৰু কি ফ্লেভাৰৰ লাগে, ভালকৈ সুধি ল'ব। এইটো মই পস্তাই থৈছোঁ, কাৰণ নিজকে পিছত বহুত বেয়া লাগে মানে। আৰু তেনেকুৱা মানে কি বুলি ক'ম, তেনেকৈ এতিয়া কনফাৰ্ম যদি নিজে কৰা হ'লে অৰ্ডাৰটো সেইটো নহ'লহেঁতেন। আৰু তেওঁলোকেও মানে মোৰ নাম্বাৰটো তেওঁলোকৰ ওচৰত নাছিলে। আগতো মানে তেওঁলোকৰ মানে অৰ্ডাৰবোৰ মিষ্টাৰৰ লগত ফোনতে মই কথা পাতি মানে মিষ্টাৰলৈ ফোন কৰে, প্ৰধানলৈ, আৰু তেনেকৈ মানে কনফাৰ্ম কৰা হয়। তেনেকৈ কথা পাতি লওঁ আমি মানে। তো এইবাৰ এইটো তেওঁলোকে দিছে, কেক অৰ্ডাৰ দিছে, বাৰ্বি কেক চকলেট ফ্লেভাৰৰ দিছে। আৰু এইবাৰ মই আমাৰ ছোৱালীজনী যিখন স্কুলত পঢ়ে তাতে পঢ়ে, তাই একেবাৰে পাৰ্চনেলি মোক লগ কৰি পিনে তাই বাৰ্থডে কেইবাদিন আগৰ পৰা কৈ আছে, আণ্টি আপুনি যে মোক বোলে বাৰ্বি কেক বনাই দিব আৰু পিংক কালাৰৰ বাৰ্বি কেক বনাব দেই। তাৰপৰা যিকেইদিন লগ পাইছোঁ তাইৰ পাপায়ো কৈছে, দাদায়ো কৈছে মোক, এইবাৰ কিন্তু আগতীয়াকৈ কৈ থ'লোঁ বাৰ্বি কেক লাগিব, আৰু ছোৱালীজনীয়ে পচন্দ কৰি থৈছে পিংক কালাৰৰ, সেয়েহে পিংক কালাৰৰ বনাই দিবা। মই মানে স্কুল যাওঁ যেতিয়াই, তাই সদায় মোক মনত পেলাই দিয়ে যে এইবাৰ লগ পাওঁ, বাৰ্থডে এসপ্তাহ আগৰমানৰ পৰা মুঠতে তাই মোক লগ পালেই ক'ব, আণ্টি বাৰ্বি কেকটো পিংক কালাৰ বনাব দেই, বাৰ্বি কেকটো পিংক কালাৰ বনাব দেই। সৰু ছোৱালীৰ মন ন। মই আৰু ধুনীয়াকৈ কওঁ, আৰু এইবাৰ এনেকৈ ধুনীয়াকৈ এটা বাৰ্বি ডিজাইন বনাই দিলোঁ। টোটেলি পিংক দিলে মানে ইমান এটা জিলিকি নুঠে যে, সেইকাৰণে মই ওপৰৰ যিটো পাৰ্ট সেইটো আপোনাৰ হোৱাইটত থৈছোঁ। আৰু এনেকুৱা হৈছে এতিয়া বাৰ্বিটো ডিজাইনটো। আৰু আপোনালোকেতো দেখিছে কেনেকৈ বনাইছোঁ। আৰু যদি ক'ৰবাত মিছ হৈ গৈছে, মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চালে ডিটেইলিঙত মই কৈছোঁ আপোনালোকক কেনেকৈ কৰিব লাগে, ক'ত কি হয়, মই ডিটেইলত দি থৈছোঁ। আৰু সেই ডিটেইলছখিনিৰ মতে আপোনালোকে কৰি যাব আৰু পাৰফেক্ট হ'ব। আৰু বাৰ্বি কেক সদায় আপোনালোকে এইটোৱে ট্ৰাই কৰিব যে ধেৰ কালাৰৰ বনাবলৈ ট্ৰাই নকৰিব। আপোনালোকে 3-4টা কালাৰ লৈ পিনে কেতিয়াও নবনাব। খুব বেছি 2টা কালাৰ ইউজ কৰিব, নহ'লে খুব বেছি মাজত কিবা এটা ডট ডট বা কিবা এটা ডিজাইন দি 3টা। মোৰ মতে 2টাই বহুত নেকি, 3টা দিলেও মোৰ ইমান ভাল নেপাওঁ। আৰু বাৰ্বি কেকটো সদায় এনেকৈ 2টা কালাৰতে ভাল লাগে। দেখিছে আপোনালোকে এতিয়া কিমান ধুনীয়া লাগিছে। আৰু যিখিনি সেই চুগাৰ বলছ আছে, হোৱাইট কালাৰৰ চুগাৰ বলছ, সেইখিনিয়ে মই টপটোত অকণমান ডিজাইন কৰি দিছোঁ, আৰু অকণমান গোটেই ড্ৰেছটোত ছটিয়াই দিম, তেতিয়া আৰু ভাল লাগিব। অকণমান পোহৰৰ খেলি মেলিৰ কাৰণে অকণমান অফ লাগিছে কালাৰটো, কিন্তু যিটো পাৰফেক্ট মানে কালাৰটো ওলাইছিলে, বহুত মৰম লগা কালাৰ হৈছিলে এইটো। কেকটো দেখিবলৈ বহুত ধুনীয়া হৈছিলে। আৰু এইটো মই যিটো হোৱাইট বলছখিনি যে চুগাৰ বলছখিনি মই এড কৰিছোঁ, এইটো সদায় মই ডেলিভাৰীৰ অকণমান আগতে মই দিওঁ। নহ'লে কি হয়, আপুনি যদি আগতীয়াকৈ কৰি থৈ দিয়ে কামটো, তেতিয়া মানে ফ্ৰিজত থৈ দিয়াৰ পিছত সেই চুগাৰ বলছখিনি অকণমান মেল্ট হৈ যায় আৰু অকণমান ষ্টিকি টাইপৰ, মুঠতে আঠা আঠা টাইপৰ হৈ যায়। সেইকাৰণে আপোনালোকে সদায় যেতিয়া ডেলিভাৰী কৰিব তাৰ অকণমান আগতে এইটো ইউজ কৰিব। আৰু এয়া হৈছে বাৰ্বিৰ ফাইনেল লুক। আৰু ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰি দিব, আৰু লাইক এটা আৰু কমেণ্ট এটা কৰিব। তেতিয়া কি হয়, কামবোৰ কৰিবলৈ আৰু উৎসাহ বাঢ়ি যায়। থেংক ইউ ফৰ ৱাচিং।